তুমি কেনেকৈ কমন পিডিএফটো ল'বা তাৰ কাৰণে তুমি কি কৰা এই যে তলত দেখিছা এক্সপ্ল'ৰ বাটন তাত ক্লিক কৰা ক্লিক হৈ আছে এতিয়া তুমি কি কৰিবা তুমি একাডেমিক কোৰ্চ আছে তাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে অলপ তললৈ যোৱা তললৈ গৈ দেখিবা HSLC কমন পিডিএফ দেখিছা ইয়াত ক্লিক কৰা এতিয়া আমি যোনটো কৈছো তুমি যদি পাৰচেজ কৰা আগৰ অৰ্থাৎ তুমি যদি লোৱাৰ আগত তুমি গেট ফ্ৰী প্ৰিভিউ বিচাৰা অৰ্থাৎ যদি তুমি ডেমোটো চাব বিচাৰিছা তেন্তে গেট ফ্ৰী প্ৰিভিউত ক্লিক কৰা এক্সেছ কোৰ্চ ক্লিক কৰা এতিয়া তুমি প্ৰথমতে দেখিছা প্ৰমো অপশ্যনটো তাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ দেখিবা এই PDF ফাইলটো খোল খালেনে এই দেখি পাইছা প্ৰমো PDF বুলি আছে ইয়াত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ PDF ফাইলটো খোল খাই যাব আৰু লগে লগে তুমি কেনেধৰণে আমি কমন কুৱেশ্যনছ দিছোঁ তাৰ এনচাৰবোৰ কেনেকৈ আছে সেই বস্তুকেইটা দেখা পাবা অলপটো টাইম লাগে ধৈৰ্য ধৰি ৰখি দিবা খোল খাই গ'ল এতিয়া তুমি তললৈ চোৱা তোমাৰ কমনকেইটা ইয়াত ওলাই যাব এতিয়া তুমি যদি ভাবিলা অ'কে অল গুড মই ল'ব বিচাৰোঁ গোটেই কমন কুৱেশ্যনছখিনি তেতিয়াহ'লে তুমি কি কৰিবা ইয়াত তলত যে দেখিছা PDF সেই PDFটো অল ছাবজেক্ট কমনত ক্লিক কৰা এতিয়া অল ছাবজেক্ট কমন ক্লিক কৰাৰ লগে লগে তোমাৰ ইয়াত তলত পে' নাও অপশ্যনটো আহিব পে' নাও অপশ্যনত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ পে'মেণ্ট পেজ দেখিছা চেকআউট বুলি আছে এই চেকআউটত ক্লিক কৰা এতিয়া তোমাৰ বহুত ধ্যান দিব লগা কথা দুটা আছে যে তোমাৰ ওচৰত গুগল পে' ফোন পে' যদি আছে তোমাৰ মোবাইলটোত তেতিয়া তুমি বেলেগ ধৰণে পে'মেণ্ট কৰিব লাগিব আৰু তোমাৰ মোবাইলত যদি গুগল পে' ফোন পে' নাই অৰ্থাৎ তুমি কোনোবা দাদা বা কোনোবা ওচৰৰ দোকানী এজনৰ পৰা পে'মেণ্ট কৰিব বিচাৰিছা বা খুৰাৰ পৰা পে'মেণ্ট কৰিব বিচাৰিছা তেতিয়া তুমি বেলেগ ধৰণে ফ'ল' কৰিব লাগিব এতিয়া প্ৰথম মাহত তোমাৰ ওচৰত যদি গুগল পে' ফোন পে' আছে এই মোবাইলটোতে তেন্তে তুমি কি কৰিবা তোমাৰ ৰেকমেণ্ডেড বুলি দেখিছা ওপৰতে ওলাই আছে গুগল পে' ফোন পে' মোৰ দুইটা আছে সেইকাৰণে দুইটা ওলাই আছে যিকোনো এটাত ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তোমাৰ গুগল পে' পেজলৈ লৈ যাব তাত 149 ৰুপিজ দেখিছা এডমিন বেলক পে' কৰিব আহিছে তুমি পে' নাও ক্লিক কৰি পে' কৰি দিবা যদি তোমাৰ ইয়াত পে'মেণ্টটো কমপ্লিট হৈ যায় তেতিয়া তোমাৰ লগে লগে তোমাৰ ইয়াত কি হ'ব আনলক হৈ যাব তোমাৰ কোৰ্চটো আৰু তুমি MCQ কমন কুৱেশ্যনছকেইটা আৰু এনচাৰকেইটা চাব পাৰিবা এতিয়া ছেকেণ্ড অপশ্যনটোলৈ আহোঁ য'ত তোমাৰ ধৰি লোৱা গুগল পে' ফোন পে' নাই তোমাৰ ওচৰৰ দোকানীজন বা দাদা খুৰা ওচৰলৈ গৈছা তেতিয়া তুমি ফাৰ্ষ্টত এই অল পে'মেণ্ট অপশ্যন বুলি আছে এইখিনিত আহিব তুমি ফাৰ্ষ্টত কি কৰিবা এই UPI পে'মেণ্টটো ক্লিক কৰা ক্লিক কৰাৰ লগে লগে তলত যে দেখিছা এপছ এণ্ড UPIs সেই অপশ্যনটোত ক্লিক কৰি দিয়া ক্লিক কৰাৰ লগে লগে তোমাৰ ইয়াত কি হ'ব একেবাৰে তললৈ যোৱা ফোনপে' নাম্বাৰ এটা দেখিছা পে' উইথ UPI নাম্বাৰ বুলি আছে এতিয়া তুমি দাদা বা সেই খুৰাজনক বা ওচৰৰ দোকানীজনক সোধা যে আপোনাৰ কোনটো মোবাইল নাম্বাৰত গুগল পে' ফোন পে' আছে সেই নাম্বাৰটো কৈ দিয়ক তেওঁ ধৰা ক'লে 7086811127 যোনটো আমাৰ অফিচিয়েল নাম্বাৰ মই কৈছোঁ তেওঁৰ নাম্বাৰটো ক'ব নাম্বাৰটো লিখি কণ্টিনিউ ক্লিক কৰি দিবা কণ্টিনিউ ক্লিক কৰাৰ লগে লগে যিহেতু এইটো নাম্বাৰত গুগল পে' ফোন পে' নাই সেইকাৰণে ইনভেলিড UPI ID দেখাইছে যদি থাকিলেহেঁতেন তেতিয়া তেওঁৰ মোবাইললৈ এটা নটিফিকেশ্যন যাব নাইবা তেওঁক সেই গুগল পে' ফোন পে'টো খুলিবলৈ কোৱা তাতে এটা নটিফিকেশ্যন যাব তাত লিখা থাকিব যে পে' 149 টু এডমিংগল যদি সেইটো ওলাই তেওঁক পে' কৰি দিবলৈ ক'বা পে' কৰাৰ লগে লগে তোমাৰ ইয়াত এক্টিভেশ্যন কমপ্লিট হৈ যাব তুমি অলপ টাইম খালি এইটো মোবাইলত একো নিটিপিবা নিজে নিজে এক্টিভ হৈ যাব আৰু লগে লগে তোমাৰ ইয়াত আনলক